বাবুল বৰা বাবক আসন গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ লগতে আদৰণি সমিতিক আদৰণি জনাবলৈ আহ্বান জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে সাহিত্য সভা সমিতিৰ সন্মানীয় সদস্য শ্ৰীযুত বিলাস এই বাবক পৰিচয় কৰাই দিছোঁ আৰু আদৰণি সমিতিৰ আদৰণি সাহিত্য সভা সমিতিৰ আন এগৰাকী সন্মানীয় সদস্য ডক্টৰ বীৰেন কলিতা। আমাৰ মাজত উপস্থিত আছে এগৰাকী সন্মানীয় সদস্য শ্ৰীযুত গোলক চন্দ্ৰ বৰালা। আমি বাবক পৰিচয় কৰাই দিছোঁ আৰু আদৰণি সমিতিক আদৰণি জনাবলৈ আহ্বান জনাইছোঁ। আদৰণি আমাৰ সাহিত্য সভা সমিতিৰ আন এগৰাকী সন্মানীয় সদস্য শ্ৰীযুত বাবুল বাহৈবা। আন এগৰাকী সদস্য ডক্টৰ দুৰ্গেশ্বৰ কলিতা। মহাপুৰুষী আলোচনীৰ সন্মানীয় সম্পাদক ডক্টর বাবুল বাহৈবা, সদস্য বিশ্বজিৎ কলিতা, নরেন্দ্র ভেলা, শংকৰী সংস্কৃতি বিভাগৰ সন্মানীয় সম্পাদক শ্ৰীযুত মহেন্দ্ৰলাল বৰালা আৰু সদস্য ৰঞ্জিত কুমাৰ বৰালা, আনন্দমণি বৰদলৈ,